সুপ্ৰভাত সকলোকে আজি আমি দীপৰ বিললৈ আহিলোঁ হৰিপ্ৰিয়াহঁতো আহিলে দীপৰ বিলত মাছ মৰা কিবা হৈ আছে বিজি দেখুৱাইছে ইমান যে মানুহ হৈছে মাছ মাৰিছে বহুত মানুহে আমিও আহিলোঁ এয়া মাছ চাওঁ কোনটো নলওঁ ল'বতো লাগিব যিহেতু আহিছোঁ আমিও এয়া আমাৰ নেন্সি আৰু অংকিতা দুটাই কি কৰোঁ কি নকৰোঁ কৰি আছে ইফালে মাছ চাইছে সিফালে মাছ চাইছে ইমান যে ঠাণ্ডা দিছে কুঁৱলীত বাপৰে কুঁৱলীত একো দেখাই নাপায় ৰ'দ থকা হয়তো বহুতে ভাল লাগিলে হয় এইটো এটা মস্ত ডাঙৰ বৰালিটো লৈ পেলাই বোলো ফটো উঠোঁ এয়া আমি গোটেইজাকে আহিলোঁ কাটি কুটি ল'লোঁ গৈ আছোঁ এতিয়া ঘৰত সব একদম পাৰ্টি পুৰা মই বোলে এনেই বস্তু বোলে এয়া আমাৰ বৰদেউতাৰ ছোৱালী কেইজনীৰ লগতে আহিলোঁ খোজকাঢ়ি হৰিপ্ৰিয়াহঁতে গাড়ীখন অলপ আঁতৰতে ৰাখিছিলে তাৰপিছত আমি গাড়ীত উঠি আহিলোঁ লগতে ভণ্টি এজনীক লৈ আহিলোঁ তাৰো বাচ্ছা আছেতো ক'ত চাক কিনি আছে বা কি ধুনীয়া লাগিছে অঁ বঢ়িয়া পোহৰ চোৱা ৰাতিপুৱা আহিলোঁ এতিয়া আকৌ আবেলি আহিছোঁ আমি দীপৰ বিলৰ পৰা ফুলখিনি দেখি লৈ পেলাই গান এটা গাওঁ বুলি ভাবিলোঁ তাই গান গাবলৈ নিদিয়ে ফটোহে উঠে আগতে বোলে দে ফটোৱে উঠি লওঁ বোলো আন্ধাৰ হৈছে যদিও মানে একদম ধুনীয়া পোহৰ হৈ আছে ফটোবিলাক উঠোঁতে একদম পূৰা ভিডিঅ'টো বৰ ধুনীয়া দেখা গৈছে এতিয়া আমি একদম এই কিনাৰৰ ফালে আহিছোঁ আমি ৰাতিপুৱা সেইটো পাৰে গৈছিলোঁ এতিয়া এইটো পাৰে আহিছোঁ এয়া হৰিপ্ৰিয়া আৰু তাইৰ গিৰিয়েক আগত নেন্সি পিছে পিছে কুঁৱলীৰ কাৰণে ভালকৈ দেখাই নাপায় একদম ঠাণ্ডা বহুত নেন্সিয়ে ভিতৰত চুৱেটাৰ পিন্ধি আহিছে ওপৰত চুৱেটাৰ পিন্ধা নাই তাই বোলে ঠাণ্ডা লগা নাই তাই বোলে নাৱত উঠে ইমান আৰু ক'ত আৰু নাৱত উঠাওঁ এনেই এবাৰ বোলো নাৱত উঠাই তাইক ফটো একপি তোলোঁ এয়া চুৱেটাৰ পিন্ধা নাই কাৰণে ককাকে গালি পাৰিছে আৰু ককাকে নিজৰ টুপিটো খুলি নাতিনীয়েকক দি দিলে এয়াই ককাক নাতিনীয়েকৰ মৰম সিহঁতৰ বাকী আৰু আজি আৰু ইমানতে সামৰণি মাৰিলোঁ দীপৰ বিললৈ ৰাতিপুৱাও আহিলোঁ আবেলিও আহিলোঁ ফুৰিলোঁ এতিয়া গৈ আকৌ ৰাতিৰ কাৰণে আয়োজন কৰোঁগৈ আজিলৈ আহিছোঁ